Hello everyone, welcome back to my YouTube channel. আপোনালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো হৈছে আজি মই এতিয়া যাবলৈ ওলাইছো। এটা ফটোশ্বুট আছে আৰু ফটোশ্বুট বুলি ক'লে দিনটোটো গুচিয়ে যায় আৰু মই তালৈকে যাবলৈ বুলি ওলাই মেলি ৰেডি হৈছো। ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আৰু বাজনী আহি আছে, বাজনীৰ লগতে মোক লৈ যাব, য'ত ফটোশ্বুট হ'ব তালৈ লৈ যাব মোক লগতে। আৰু ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। ইয়াতে আছিলে খুদ খুদ এয়া দেখিছে তামোল খাবলৈ আহিও চিৰিয়েল চাইছে চিৰিয়েল ৰান্ধা ৰ'ব নেদেখিব এয়া চিৰিয়েল চাবলৈ বুলি এতিয়া তামোল খাব আহিও মানে তামোলখন খাবলৈ লৈ এতিয়া চিৰিয়েলখন চাই চিৰিয়েল চাই আছে দেখিছে মোকে গালি দিছে তামোল মেইন বুলি জানো কাৰণে তামোল অকল তামোল নাখাব ক'লেও নুশুনে অকল তামোল ৰাতিপুৱা বা গধূলিলৈকে হয়তো 10খন 20খন মান চাগে তামোল খায়ে নেকি তাৰপৰা এতিয়া মই যাবলৈ ৰেডি হৈছোঁ বস্তুবোৰ চব ভৰাই লৈছোঁ এডালটো মেইন এই চাৰ্জাৰডালটো নিনিলে মোবাইলটো নাচালে আৰু মোবাইলটোতো কম কি বস্তু লাগে এইটো ভৰাই লৈছোঁ লগত বেলেগ বস্তু একো নালাগে চাৰ্জাৰডাল ভৰাই ল'লোঁ আৰু ভিডিঅ'টো চাই থাকক আৰু এতিয়া যাবলৈ হৈ গ'ল মানে বাজনীয়ে ফোন কৰিছে আহি আছে মোক ৰাস্তালৈ ওলাই যাবলৈ কৈছে ৰাস্তালৈ ওলাই যাওঁ চেণ্ডেলযোৰ পিন্ধি লওঁ টিকৰি মানুহ যে সেইকাৰণে অকণমান মানে চেণ্ডেলযোৰ ওখ হ'ব লাগিব নহ'লেতো আৰু চুটি চাপৰ মানুহ তো বেয়া লাগিব যে সেইকাৰণে ওখ চেণ্ডেল পিন্ধি লওঁ কাৰ এইটো গতি হয় বাৰু মোৰ মানে এইটো গতি হয় সেই চেণ্ডেলযোৰ নিপিন্ধিলেতো সেইকাৰণে ready হৈ গ'লো এইফালে মোৰ মাতচি আগবঢ়াব আহিছে দেখিছি মই যাওঁ বাই বাই বাজনী আহি পোৱাহিয়ে নাই ৰৈ আছোঁ এই ৰ'দখনত ৰৈ কালি এনেও ভুটনি আৰু কালি ভুটনি হৈ যাম এয়া বাহঁত আহি গ'ল আৰু আমি আহি আছোঁ এতিয়া ফটোশ্বুটৰ জেগালৈ মানে য'ত মেকআপ কৰিব এইবাৰ মোমায়েকৰ ঘৰলৈ যাব বোলে এয়া বায়ে গাড়ী চলাই আহিছে বাৰ লগতে আহিছে বাৰ মাক মানে শাহুৱেক হয় শাহুৱেকবিলাক যদি এনেকুৱা ছাপৰ্টিভ হয় কাম কৰিয়ে ভাল লাগে নহয় জানো এতিয়া আমি গৈ আছোঁ তাৰপিছতে আপোনালোকক দেখুৱাম আমি ক'ত যাওঁ আৰু ক'ত মেকআপ কৰোঁ কেনেকৈ কিমানখিনি পাৰোঁ দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব এতিয়া আহি পাই গ'লোহি বাহঁতৰ মোমায়েকৰ ঘৰ মেকআপটো কৰিবলৈ ষ্টাৰ্ট কৰা নাই কৰিব আৰু যিহেতু বহুত দেৰি হ'লেই সোনকালে মেকআপটো ষ্টাৰ্ট কৰিব লাগিব কাৰণ আন্ধাৰ হৈ যাব হ'লে ফটোবোৰতো হয়তো ইমান ভাল নাহিব ন এতিয়া বাহঁতৰ মোমায়েকৰ ঘৰতে আমি বহি আছোঁ বাহঁত চব ভিতৰত আছে আৰু মই এতিয়া অকণমান বাহিৰতে বহি দিছোঁ তো ভিডিঅ'টো চাই থাককচোন কি হৈ থাকে আগলৈ এইফালে চাহ খাবলৈ দিলে চাহটো খাই মেলি ল'লোঁ আমি এতিয়া এই বাজনীয়ে মোক মেকআপ কৰিব আৰু চাই থাকিব আপোনালোকে ফাইনেল লুকটো দেখাম চাৰ্জে নাই মোবাইলটো বেছি বৰ পুটুককৈ চাৰ্জ খতম হৈ যায় দেখাত বহুত ইজি যেন লাগে দেখিছেই নহয় কিমান বস্তু লাগে মেকআপ কৰিবলৈ আৰু বা ক'ত আছে এইখিনি আধাখিনি বায়ে উলিয়াই আনিছেহে এতিয়া মেকআপ কৰা ষ্টাৰ্ট কৰিব আৰু কলি বান্দৰীজনী অকণমান দেৰি পিছত সুন্দৰী হৈ যাব ভিডিঅ'টো চাই থাকক তেতিয়া গম পাব ফাইনেলি মেকআপটো প্ৰায় হ'লগৈ আৰু কাপোৰযোৰ পিন্ধিবলৈ আছে জুৱেলাৰীখিনি পিন্ধিবলৈ আছে এইফালে লোকেশ্যন বিচাৰি অলপ দাঙি দিছোঁ মোৰ এইটো লোক একো নাই ওলাওক ভিডিঅ'টো অকণমান চাওঁ গৰু মাইনা যদি অকণমান আঁতৰি দিয়া পেলাই নিদিবা আকৌ খুন্দিয়াই পিনে এইফালে আমি জেগা বিচাৰি আছোঁ কেনেকুৱা উঠিব আকৌ একদম মেখেলা চেখেলা দাঙি আহিছোঁ এইফালে ফটোগ্ৰাফাৰ দাদা
লাইটমেন লাইটমেন কেমেৰামেন লণ্ডনৰ পৰা জাষ্ট পাইছোহি আৰু এইফালে মোক মেকআপ কৰা বাজনী হাই ময়ে কৈছোঁ হাই বুলি বোলে মহ ওলাইছে মহ মাৰিছে অঁ এইফালে বৰমাহঁত আহি আছে ফটো শ্বুট চাবলৈ আৰু মই এতিয়া ফটো মাৰিম ফটো নচাগে আৰু পোষ্ট চাইড জলদি দুবাৰ আগতে কেনেকুৱা লাগিছে মজা লাগিছে ধুনীয়া কৰিছে এইফালে মোক চাবলৈ দৰ্শকবৃন্দ লোকেশ্যনটো ধুনীয়া লাগিছে এতিয়া আমি আৰু সোনকালে মাজত গৈ মাৰিবলৈ ধুনীয়া লাগি যায় ক'ত সেই নহয় অঁ মাজত মই আলি আছে এতিয়া ভিডিঅ'টো আন্ধাৰ আহিব নেকি বাৰু এতিয়া আমাৰ ফটো শ্বুট কৰা হৈ গ'ল আৰু আমি ঘূৰি আহিছোঁ মেখেলা দাঙি লৈছোঁ বনগুটি লাগিব নহ'লে আৰু এইফালে আহি আছে আৰু এইফালে বা গৈ আছে মানে মেকআপ আৰ্টিষ্ট বা গৈ আছে আৰু মোৰ অৱস্থা অঁ ভাল লাগিছে গানটো আৰু আজি দিনটো নহয় আমাৰ 2 ঘণ্টামান লাগিলে নাই বাৰু বা আৰু আমি বহুত জল্দিকৈ কৈছোঁ আৰু কাৰণ মানে বোলে বেলিটো যাবগৈ বুলিয়ে পূৰা জল্দিকৈ কৰিলোঁ আৰু আজি এইটো মোৰ লুক আছিলে আৰু মই মেকআপটো বহুত ভাল পাইছোঁ ফটোখিনিও ধুনীয়া আহিছে আপোনালোকক ফটোখিনিও বাৰু দেখুৱাম ফটোখিনিও চাই থাকিব আৰু এতিয়া গৈ অলপ ভিতৰত ফটো ক্লিক কৰিম তাৰপৰা ঘৰত যাম মেকআপটো ৰিমুভ কৰোঁ আৰু এইফালে বাজনীয়ে মোক মেকআপ কৰিছিলে নামটো কি বুলি আছে ইনষ্টাত কৈ দিয়া শ্যামনিকাছ মেকঅভাৰ যদি মেকআপটো ভাল লাগিছে বা আপোনালোকে ডিএম কৰিব পাৰে মেছেজ কৰিব ইনষ্টাত আৰু মেকআপটোতো মই বহুত ভাল পাইছোঁ এতিয়া একদম শেষ পৰ্যায় ধুনীয়া কৰি এতিয়া বেয়া কৰি দিব সমস্ত অৱস্থা কাহিনী গোটেই এইখিনি বস্তু উলিয়াই থৈ দিয়া আছে আৰু কেমেৰামেনজনী আজি বহুত ভিডিঅ'গ্ৰাফীত মানে পূৰা সহায় কৰি দিছে বহুত কষ্ট থেংক ইউ মেডাম ৱেলকাম একদম গুৱাহাটী দেই মামা পেমেণ্টটো যেতিয়া কৰি দিলে হ'ব বাই বাই বুলি এতিয়া ঘৰলৈ বুলি ঘূৰি আহি আছোঁ আন্ধাৰে হ'ল কাৰণ পিছবেলা গৈছিলোঁহে দিনটো নাই বাৰু পিছবেলা সময়কণহে ভিডিঅ'টো কেনেকুৱা পালে চাই লাইক কমেণ্ট কৰি জনাব এতিয়া আজিলৈ আহিছোঁ বাই বাই চবেই ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে থেংক ইউ ত' বাই বাই গাইজ